নিয়ম সলনিব কেবল টিভি আৰু DTH চেনেল। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া অৰ্থাৎ ট্ৰাইৰ নিৰ্দেশ অনুসৰি 1 ফেব্ৰুৱাৰীৰ পৰা দেশত কেবল টিভি সলনি কৰিব। নিয়মমতে উপভোক্তাসকলে মাত্ৰ কেৱল পচন্দ কৰা চেনেল চিলেক্ট কৰি চাব পাৰিব আৰু সেইটো চেনেলৰ পইচা দিব লাগিব। ট্ৰাইৰ এই নিয়মৰ বাবে সকলো কোম্পানীকে আদেশ দিছে, কিন্তু উপভোক্তাসকলৰ মনত বহুত প্ৰশ্ন উঠি আহিছে। আজি এই বিষয়ে সকলো প্ৰশ্নৰ উত্তৰ দিব বিচাৰিম। উপভোক্তাসকলে 31 জানুৱাৰীৰ আগত স্পেচিয়েল পেক ৰিচাৰ্জ কৰিব লাগিব। যদি নকৰে তেতিয়া কোম্পানীয়ে বেচিক পেক এক্টিভেট কৰি দিব। বেচিক পেকৰ বাবে 130 টকা দিব লাগিব আৰু GST দিব লাগিব। 18% GST জড়িত থকাৰ ফলত 130 টকাৰ ঠাইত 150 টকা দিব লাগিব। ইয়াৰ ফলত 100টা ফ্ৰী চেনেল লাভ কৰিব পাৰিব। প্ৰথম প্ৰশ্ন, কোনবোৰ চেনেল ফ্ৰীতে পাব? ট্ৰাইৰ সকলো অপাৰেটৰক নিৰ্দেশ দিছে যে ফ্ৰী টু এয়াৰ অৰ্থাৎ FTA চেনেল সম্পূৰ্ণ ফ্ৰীতে চাব পাৰিব। ইয়াৰ বাবে উপভোক্তাৰ পৰা কোনো ধৰণৰ পইচা লোৱা নহয়। দূৰদৰ্শনৰ সকলো চেনেল ফ্ৰীতে চাব পাৰিব। দ্বিতীয় প্ৰশ্ন, 130 টকাত কোনবোৰ চেনেল পাব? 130 টকাত ফ্ৰী টু এয়াৰৰ চেনেল চাব পাৰিব, কিন্তু পে চেনেলৰ বাবে বেলেগকৈ পইচা দিব লাগিব। 534টা ফ্ৰী টু এয়াৰ চেনেল আছে, তাত কোনো ধৰণৰ পইচা দিব নালাগে। তৃতীয় প্ৰশ্ন, প্ৰতিটো মাহত কিমান খৰচ দিব লাগিব? উপভোক্তাসকলক প্ৰতিটো মাহত 100টা চেনেলৰ বাবে 130 টকা আৰু GST দিব লাগিব। সম্পূৰ্ণ 150 টকা খৰচ হ'ব। ট্ৰাইৰ কৈছে যে চেনেলৰ প্ৰাইচ 1 টকাৰ পৰা 19 টকাৰ ভিতৰত থাকিব প্ৰতিটো এটা চেনেলৰ। চতুৰ্থ প্ৰশ্ন, আগতকৈ বেছি পইচা দিব লাগিব নেকি? এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কোনটো চেনেল চাব বিচাৰে। ট্ৰাইৰ মতে BARCৰ দ্বাৰা দৰ্শকে কৈছে যে প্ৰতিটো মাহত 80ৰ পৰা 40ৰ ভিতৰত চেনেল চোৱা যায়। প্ৰতিটো চেনেলৰ বাবে অতিৰিক্ত পইচা দিব লাগিব। পঞ্চম অংশ, চেনেলৰ লিষ্ট ক'ত পাম? ট্ৰাইৰ নিৰ্দেশ মতে সকলো DTH কোম্পানীৰ গ্ৰাহকৰ বাবে নিজৰ ৱেবছাইটত চেনেলসমূহৰ প্ৰাইচ দিয়া আছে। গ্ৰাহকসকলে DTH কোম্পানীৰ ৱেবছাইট বা এপত যায় কম্বো অফাৰ বা পচন্দ কৰা এটা ল'ব পাৰিব। ট্ৰাই এই উপভোক্তাসকলৰ বাবে 342টা চেনেলৰ লিষ্ট প্ৰাইচ দিছে। সকলো কেবল আৰু DTH চেনেলৰ প্ৰাইচ একে হ'ব। ধন্যবাদ।